নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই মাছৰুম কেনেকৈ বনাই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। তাৰ বাবে মই লৈছোঁ অলপ মাছৰুমখিনি মই ধুনীয়াকৈ কাটি লৈ অকণমান গৰম পানীত উতলিব দিছোঁ। এইটো দেখিছেনে? এইটো মই অলপ উতলাব দিছোঁ। তাতে কিবা যদিও বীজাণু ইয়াতে থাকে সেইটো ইয়াতে নোহোৱা হৈ যায়, তাৰ বাবে মই অকণমান উতলিব দিছোঁ। এনেকৈ 5 মিনিটমান উতলাব দিব, তাৰপিছত কমাই দিব। উতলা হৈ গৈছে, এতিয়া মই এইটো চেকি ল'ম। পানীটো যাতে ইয়াতে থাকি নাযায় তাৰ বাবে মই অকণমান সময় পানীটো যাব দিম। এয়া দেখিছেনে, 5 মিনিট হৈ গ'ল। এতিয়া পানীটো শুকাই গৈছে। এতিয়া অলপ টাইমৰ কাৰণে এইখিনি মই ইয়াতে থৈ দিম। মাছৰুম বনাবলৈ মই 2টা পিঁয়াজ লৈছোঁ। ইয়াতে মই আলু লৈছোঁ, ৰঙালাও লৈছোঁ। ইয়াতে আদা, নহৰু আৰু জলকীয়া। মই ৰঙালাও আজি দিছোঁ, আপোনালোকে দিবও পাৰে নিদিবও পাৰে, সেইটো অপশ্যনেল হয়। মই ৰঙালাও দি বনাম আজি। এতিয়া আদা, নহৰু, জলকীয়া আৰু পিঁয়াজ ইয়াতে দি মই এইখিনি পেষ্ট বনাই ল'ম। এইখিনি গুড়ি কৰি লোৱা হ'ল। এতিয়া মই কেৰাহীটো বহাই দিম। সেয়া মই কেৰাহীটো বহাই দিছোঁ। কেৰাহীটো গৰম হৈছে। এতিয়া মই ইয়াতে 2 কিলোমান তেজপাত দিম। কেৰাহীটো দেখাত অকণমান পুৰণি হৈছে আৰু অলপ আগতে মই পাপৰ ভাজিলোঁ, তাৰ বাবে অকণমান ৰঙা হৈ আছে। গেছটো অলপ কমাই দিম। এতিয়া মই কাটি থৈ দিয়া পিঁয়াজ দিম। দুটামান গোটা জিৰা দিম আৰু মছলাখিনি এড কৰি দিম। মছলাটো আগতে ভাজি লওঁ। মছলাৰ যাতে গোন্ধটো থাকি নাযায় তাৰ বাবে অকণমান ভাজি ল'ম। 2 মিনিটমান ভাজি ল'ম। সেয়া চাওকচোন, মছলাখিনি ভাজি হৈ গৈছে। এতিয়া মই ৰঙালাও আৰু আলুখিনি আগতে ভাজি ল'ম। এতিয়া অলপ টাইম ভাজি ল'ম এইখিনি তেলত। অকণমান মিট মছলা দি লৈছোঁ। এতিয়া মই ইয়াতে নিমখ এড কৰিম। আপোনালোকে সোৱাদ অনুসৰি নিমখ দি ল'ব। মই অকণমান ভাজিম। ভাজা হৈ গৈছে, এতিয়া মই অকণমান পানী দিম। অকণমান সময় ভাজি ল'ম। ঢাকনিখন অলপ টাইম দি লওঁ। ঢাকনিখন গুচাই দিম। অকণমান সময় ভাজিম। এতিয়া মই মাছৰুমখিনি এড কৰি দিম ইয়াতে। এতিয়া অকণমান লগাই দিম। চাওকচোন, দেখিবলৈ ধুনীয়া হৈছেনে? মোৰ কিন্তু খাওঁ খাওঁ লাগি গৈছে দেই। এতিয়া অলপ টাইম ভাজি ল'ম। জুইটো অকণমান বেছি কৰি দিছোঁ। কেৰাহীটো অকণমান দেখাত বেয়া হৈছে, তাৰ বাবে লাজ নিদিব দেই।
পুৰণি হৈছেতো তাৰ কাৰণে অকণমান ৰঙা ৰঙা হৈ এতিয়া অলপমান ঢাকনি দিম। এতিয়া 10 মিনিটমান হৈ গ'ল, ঢাকনিখন মই খুলি চাম কেনেকৈ আছে। অকণমান আৰু পানীটো কমি যাব লাগিব। হৈছে আৰু অলপ আছে বাকী। এয়া দেখিছেনে মাছৰুম? আপোনালোকে বনাই খাবচোন ঘৰত, কেনেকুৱা লাগে মোক জনাব দেই। মোৰ চেনেলটো নতুন হয়, গতিকে সকলোৱে যেন ছাপোৰ্ট কৰে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। চেনেলটো নতুন হয়, গতিকে কেতিয়াবা ভুল হৈ যাব পাৰে, তাৰ বাবে যেন মোক ক্ষমা কৰি দিয়ে আৰু আগলৈ যাবলৈ সহায় কৰে। এতিয়া অলপ টাইম ৰাখি থৈছোঁ। এয়া প্ৰায় হৈয়ে গৈছে। এতিয়া মই গেছটো অফ কৰি দিম। এতিয়া মই কাটি অলপমান ধনিয়া থৈ দিছোঁ, সেইটো মই ওপৰত দি দিম। ধনিয়া দিলে কি হয় আপোনালোকেতো জানেই, গন্ধটো যেন ধুনীয়া হয়, তাৰ বাবে মই ধনিয়া দিছোঁ। এয়া চাওকচোন কেনেকুৱা হৈছে। সেইটো চাওক। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাব দেই, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এইটো হয় মাছৰুম ৰেচিপি, আপোনালোকে ঘৰত বনাই খাব। থেংক ইউ।